অতীতকৈ চেনেহৰ মুগাৰে মহুৰা, তাতোতকৈ চেনেহৰ মাকো, তাতোতকৈ চেনেহৰ বহাগৰ বিহুটি নানাচি কেনেকৈ থাকোঁ। এটি সুৰবিহীন যোজনাৰে আজি বহুত দিনৰ মূৰত এটি ভিডিঅ' আৰম্ভ কৰিছোঁ, আপোনালোকে মৰম দিব। ভিডিঅ'টো আৰম্ভ কৰিছোঁ আমাৰ ঘৰত ফুলি থকা কপৌ ফুল কেইপাহৰ পৰা। ইমান সোনকালে ফুলিলে সেয়া মৰহিয়ে গ'ল। এইফালে অকণমানি তগৰজোপাও পিছ পৰি থকা নাই। ফুল দেখাই দেখাই চিধাই আপোনালোকক পোৱালোহি নিকেতনৰ ফিল্ডত। আমাৰ নিকেতনৰ যি বাৰ্ষিক খেল ধেমালি, সেই খেল ধেমালি যোৱা 10 তাৰিখৰ পৰাই হৈ আছে। পিছে মোৰ গা বেয়া হোৱাৰ বাবে মই আহিব পৰা নাছিলোঁ। আজি আহিছোঁ, আজি পিছে শেষ হ'ব দেই। আৰু লগতে আজি খেল ধেমালি শেষৰ পিছতে আমাৰ বিহুৰ যি আদৰণি অনুষ্ঠান, সেই অনুষ্ঠান ভাগ হ'ব। আজিৰ ভিডিঅ'টো মজা হ'ব। অকণো স্কিপ নকৰাকৈ আপোনালোকে শেষলৈকে চাব বুলি আশা কৰিলোঁ। নমৰাকে যায় ইহঁতি নিলে দৌৰ এইফালে আচাৰ্যই লং জাপৰ কাৰণে মাটি খান্দি আছে। ইমান মানৰ পৰা গুচি যায় মই বিহুৰ আগত আমাৰ খেল ধেমালি হ'ব, গতিকে খেল ধেমালি সামৰিহে আমাৰ বিহু আৰম্ভ হ'ব। এতিয়া ডিছকাছ খেলাবলৈ আহি আছোঁ। এইফালে ইহঁতকেইটাৰ কথা শুনকচোন। আমি কুইন আছিলো মোবাইলত, আমি এতিয়া কিবা এটা কৰিব আহিছোঁ। ব্লগটো ছাবস্ক্ৰাইব আমাৰ গণিত পঢ়াই, আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিব। কিনো কম ইহঁতৰ বিষয়ে, ইহঁতক সাঁচি ৰাখিবলৈকে ভিডিঅ' বনাওঁ। ডাঙৰকৈ ক। অহ ৰ'ব, এইফালে মাত লগালেই নহয়, আমাকচোন নুঠায়েই আপুনি এনেকৈ বুলি। ইহঁতৰ এই নিভাঁজ মৰমবোৰ এনেকৈয়ে থাকক সদায়। যিহেতু মোৰ গা বেয়া হৈ থকা বুলি কৈছিলোঁ, বেছি দেৰি ৰ'দত থাকিব নোৱাৰি মই মোৰ গ্ৰুপৰ বাকী দুজন আচাৰ্যক মোৰ দায়িত্ব ভাগ বিতৰণ কৰি মই ভিতৰলৈ গুচি আহিলোঁ। ফিল্ডৰ পৰা আহি দেখিলোঁ ইয়াতচোন অংকুৰ মুকুলৰ কণ ছাত্ৰ ছাত্ৰীসকলৰ এটা আকৰ্ষণীয় খেল হ'বলৈ গৈ আছে। এই অকণমানিসকলৰ খেলবিলাক চাই ভাল লাগে, গতিকে বহি ল'লোঁ ইয়াতে চাম বুলি। খেলবোৰ শেষ হোৱাৰ পাছত আমাৰ সকলো ছাত্ৰ ছাত্ৰীয়ে বিহু সাজপাৰ পিন্ধি ল'লে আৰু এইফালে আমাৰ বিহু আদৰণি অনুষ্ঠানভাগ আৰম্ভ হৈছে। আৰু এতিয়া আমাৰ এই পৰিচালনা সমিতিৰ তৰফৰ পৰা এই উপহাৰটি আচাৰ্যসকলক গ্ৰহণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। অনুষ্ঠানভাগৰ আৰম্ভণিতে আমাৰ নিকেতনৰ সকলো আচাৰ্যা আৰু সমূহ কৰ্মকৰ্তালৈ নিকেতনৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা বিহুৰ উপহাৰ আগবঢ়াইছে। এই চেগতেই আমাৰ নিকেতনৰ সমূহ আচাৰ্যাক এনেকৈ উপহাৰ দি আনন্দিত কৰাৰ বাবে নিকেতনৰ পৰিচালনা সমিতিলৈ মই সকলোৰে তৰফৰ পৰা ধন্যবাদ জনাইছোঁ। এতিয়া যাওঁ বলক বিহুৰ মাজলৈ।
এনেকৈয়ে আমাৰ বিহুৰ অনুষ্ঠান ভাগৰ অন্ত পৰিল আৰু শেষত সকলোকে বুট খাবলৈ দিয়া হ'ল। শেষত আমি এনেই বনোৱা ৰীল এটা লগাই দিছোঁ, যিটো গান নাই দিয়া কপিৰাইট লাগিব বুলি। আৰু এই ভিডিঅ'টোৰ পৰা ইমানতে মই বিদায় লৈছোঁ, কাৰণ ভিডিঅ'টো এনেও ইমান দীঘল হ'লে আৰু বেছি দীঘল কৰি নাথাকোঁ। যিসকলে ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যিসকল মোৰ চেনেলত নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব। বহুত দিনৰ মূৰত ভিডিঅ'টো বনাইছোঁ, আপোনালোকে মৰম দিব বুলি আশা থাকিল।